নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা জলফাই মিঠা আচাৰৰ ৰেচিপি। আৰু মই কেনেকৈ জলফাই মিঠা আচাৰ বনাওঁ চাওঁ ব'লকচোন। তাৰ কাৰণে মই 1 কেজি জলফাই লৈছোঁ আৰু জলফাইখিনি ধুনীয়াকৈ মই বইল কৰি ল'লোঁ। ফাটি যোৱাকৈ বইল কৰিছোঁ। আৰু মই অলপ ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ জলফাইখিনি মই মিহি মিহিকৈ কুটি ল'লোঁ। আপোনালোকে পিটিকিও ল'ব পাৰে। দেখিছে মই কুটি ল'লোঁ। আৰু তাৰ কাৰণে মই 1 চামুচ পাঁচফোৰণ লৈছোঁ, 1 চামুচ জিৰা পাউডাৰ আৰু এচামুচৰ 4/4 এভাগ নিমখ আৰু হালধি লৈছোঁ। 2টা মই শুকান জলকীয়া আৰু কেইখিলামান মই তেজপাত লৈছোঁ। আৰু মই 1.5 পোৱা গুড় লৈছোঁ। আপোনালোকে গুড় আৰু চেনি 2টা মিলাই দিওঁ বুলিও পাৰিব। এয়া দেখিছে, যদিহে গুড় 1 কাপ লয় তেতিয়া চেনিও 1 কাপ ল'ব, তেনেকৈ মিলাই ল'ব। আৰু এই গোটেইখিনি মই ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। এতিয়া মই কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ। মই মিঠাতেল দিছোঁ, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। তেল গৰম হোৱাৰ লগে লগে মই পাঁচফোৰণখিনি দি দিছোঁ আৰু শুকান জলকীয়াকেইটা মই ছিঙি দিছোঁ। আৰু যিখিলা তেজপাত লৈছোঁ মই সেই তেজপাতকেইখিলাও তেলতে দি দিছোঁ। আৰু মছলাখিনি মই অকণমান ভাজি ল'ম, অকণমান ৰঙা পৰালৈকে। দেখিছে অকণমান ৰঙা পৰা নিচিনা হৈছে। আৰু এতিয়া মই যিখিনি জলফাই কুটি লৈছিলোঁ সেই জলফাইখিনি মই দি দিম তেলত গোটেই জলফাইখিনি মই দি দিছোঁ। আৰু জলফাইখিনি মই ধুনীয়াকৈ যিখিনি পাঁচফোৰণ তেল তেনেকৈ ভাজি লৈছিলোঁ সেইখিনি মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ, যাতে জলফাইখিনি গাত ধুনীয়াকৈ তেলখিনি লাগে। আৰু যিখিনি মই মছলা লৈছিলোঁ গোটেই মছলাখিনি মই দি দিছোঁ। আৰু মছলাখিনি দি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। দেখিছে ধুনীয়াকৈ মই মিক্স কৰি দিছোঁ। আৰু মিক্স কৰি হোৱাৰ পাছতে মই যিখিনি গুড় লৈছিলোঁ মই গোটেই গুড়খিনি দি দিছোঁ। আৰু আপোনালোকে পাৰিলে গুড়খিনি মিহিকৈ কুটি দিব, মোৰ মিহিকৈ কুটা নহ'ল বাৰু। আৰু মই আধা চামুচ জলকীয়া গুড়া দিছোঁ। গুড়খিনি মিহিকৈ কুটিলে অলপ সোনকাল হয়। মোৰ এতিয়া অকণমান দেৰি হৈছে বাৰু যিহেতুকে গুড়খিনি মই টুকুৰা টুকুৰিকৈ দিলোঁ। দেখিছে মোৰ গুড়খিনি প্ৰায় 1-2 মিনিট ভজাৰ পাছতে অকণমান গলিবলৈ আৰম্ভ কৰিছে। আৰু মই গুড়খিনি গলা আৰম্ভ কৰোঁতে যিটো বাতিৰে গুড় লৈছিলোঁ সেইটো বাতিৰে মই আধা কাপ পানী দিছোঁ। দেখিছে পানীখিনিও মই ধুনীয়াকৈ দি লৰাই ল'লোঁ। আৰু চাওকচোন ধুনীয়াকৈ মোৰ উতল আহিছে, মানে আচাৰখিনি ধুনীয়াকৈ মোৰ একদম সিজি উঠিছে। ধুনীয়াকৈ গুড়খিনি গলি গৈছে চাওকচোন। প্ৰায় মোৰ এয়া 4-5 মিনিট ভজাৰ পাছত গুড়খিনি লাহে লাহে মোৰ গলিবলৈ আৰম্ভ কৰিছে। চাওক প্ৰায় মোৰ আচাৰখিনি ৰেডি হৈয়ে গৈছে। আৰু সঁচাকৈ আচাৰখিনি কালাৰটো সঁচাকৈ বহুত ধুনীয়া হৈছে। আৰু মই এতিয়া হেতাই অকণমান ভাঙি দিছোঁ। পিছে ভঙাই আছে, অকণমান মই এনেই ভাঙি দিছোঁ আৰু অকণমান যাতে বেছিকৈ ডাঠ হয়। চাওকচোন আচাৰখিনি ইমান ধুনীয়া এটা কালাৰ হৈছে, মানে একেবাৰে সহজ হয়। এনেকৈ আপোনালোকে মিঠা আচাৰ বনাবচোন, ইমানেই সহজ আৰু একদম কম সময়ৰ ভিতৰতে এনেকৈ মিঠা আচাৰ বনাব পাৰে। প্ৰায় মোৰ এইখিনি বনাওঁতে 15 মিনিটমান প্ৰয়োজন হৈছিলে। আৰু মই আচাৰখিনি অলপ ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই ভিনেগাৰখিনি মিক্স কৰি দিছোঁ। মই ভিনেগাৰ এচামুচ দিছিলোঁ, আপোনালোকে নিদিয়াকৈও পাৰিব। চাওকচোন আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত মই এটা চিচাৰ বাউলত নমাই ল'লোঁ। আৰু চাওক মোৰ মিঠা আচাৰখিনি ৰেডি হৈ গ'ল। আৰু সঁচাকৈ মিঠা আচাৰখিনি বহুত ধুনীয়া হৈছিলে। আৰু আপোনালোকে এনেকৈ মিঠা আচাৰ বনাই খাবচোন। আৰু এনেকৈ বনাই খাই কেনেকুৱা পালে বা কেনেকুৱা হ'ল মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে মোৰ ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।